Hi guys, welcome back to my YouTube channel. নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বিষ্ণু আৰু মোৰ YouTube চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমি যাব ওলাইছোঁ আমাৰ মাহীৰ ছোৱালীৰ ভাগিনৰ অন্নপ্ৰাশন আছে। তো আমি এতিয়া ৰেডি হ'লোঁ আৰু মাহা মই আৰু ভণ্টিহঁতে যাব। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব আৰু যদি মোৰ ভিডিঅ'ত প্ৰথম তেনেহ'লে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনখন অল কৰি দিব। হাই গাইজ, তো এতিয়া ৰেডি হ'লোঁ যাবলৈ। তো এতিয়া যাম, আপোনালোকে চাই থাকিব। হাই গাইজ, তো এতিয়া আমি তেল ভৰাব আহিলোঁ, মানে কোকৰাঝাৰৰ পৰা ধুবুৰীত যাম। তো তেলটো লাগিবই, তো সেইকাৰণে তেল ভৰাব আহিলোঁ আৰু এতিয়া তেল ভৰাব আৰু অলপ পিছত আমি কোকৰাঝাৰৰ পৰা ষ্টাৰ্ট কৰিম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু স্ক্ৰিপ নকৰিব, কাৰণ বহুত মোৰ মানে এভাৰেজ টেৰিজনটো বহুত কম আহে, সেইকাৰণে প্লিজ সম্পূৰ্ণলৈকে ভিডিঅ'টো চাব আৰু স্ক্ৰিপ নকৰিবা। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। হাই গাইজ, এতিয়া কোকৰাঝাৰৰ পৰা ষ্টাৰ্ট হ'ল। তো কোকৰাঝাৰ টু ধুবুৰী যাম। তো এতিয়া গৈ আছোঁ আৰু আই হোপ আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাব বুলি আশা কৰিলোঁ আৰু আপোনালোকক দেখুৱাম আজি কিছুমান দৃশ্যবিলাক। আমাৰ কোকৰাঝাৰৰ পৰা দৃশ্যবিলাক দেখাই গৈয়ে যাম আৰু তাৰপাছত ধুবুৰীৰ দৃশ্যবিলাকো দেখা পাব আপোনালোকে। তো শেষলৈকে চাই থাকিব। হাই গাইজ, এতিয়া কোকৰাঝাৰটো খতম হ'ল আৰু এতিয়াৰ পৰা ধুবুৰী দৃশ্য দেখা পাব। এতিয়া ধুবুৰী ডিষ্ট্ৰিক্ট ক্ৰছ কৰিলোঁ, এতিয়া আপোনালোকে ধুবুৰী দৃশ্যবিলাক দেখা পাব। তো চাই থাকিব ভিডিঅ'বিলাক আৰু ভাল পালে প্লিজ মোৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব যদি ভাল পোৱা। তো এতিয়া ধুবুৰী দৃশ্যবিলাক চাই যোৱা। হাই গাইজ, আৰু এইটো হ'ল মহামায়া মাৰ মন্দিৰ
গেট। হাই গাইজ, আৰু ভণ্টিহঁতৰ ঘৰত আহি পালোঁ আৰু এয়া মোৰ ভাগিনটো হৈ আছে, কিমান কিউট, বহুত ভাল লাগিল আজি লগ পালোঁ। আৰু এতিয়া আপোনালোকক অলপ দেখুৱাম, সিহঁতৰ ৰুমটো অলপমান দেখুৱালোঁ। হাই গাইজ, এতিয়া আমাক চাহ খাব দিল, চাহৰ লগত বিস্কুট আৰু পুৰি লাড্ডু খাব দিলে। এতিয়া আমি চাহটো খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাইছোঁ। আৰু এয়া আমাৰ মাহা ভণ্টি ভাগিনটোৰ লগত খেলি আছে আৰু পুৰা ধেমালি কৰি আছে। মাহাই মানে আমাৰ ভাইটিক পুৰা মৰম কৰে, বহুত মৰম কৰে, ভাল লাগে। আৰু সেইখিনি ক্লিপটো অলপমান আপোনালোকক দেখুৱালোঁ। হাই গাইজ, তো ভিডিঅ'টো বনোৱাই ভাগৰ লাগিছিল, আহি ভাত খালোঁ, চাহ পানী খালোঁ, তাৰপাছত আৰু ভিডিঅ' বনোৱা নহ'ল। তো এতিয়া বাজিল 3টা। তো আপোনালোকক দেখুৱাম আমাৰ ভণ্টিহঁতৰ মানে নিয়মবিলাক কেনেকুৱা। তো এতিয়া এয়া এইটো এটা ভণ্টি এতিয়া কাৰেং ভাল কৰি আছে। তো এতিয়া আপোনালোকক দেখুৱাম কি দেখুৱাব পাৰোঁ আজি। হাই গাইজ, এয়া মোৰ ভাগিন, বহুত টাইমত ভিডিঅ'টো বনালোঁ, টাইমে পোৱা নাই, আজি বহুত বিজি হৈ আছিলোঁ, এতিয়া টাইমটো পালোঁ। এয়া আমাৰ ভাগিন গুল্লু মুল্লু ভাগিন। হাই গাইজ, অন্নপ্ৰশনৰ ভিডিঅ'টো নেক্সট ভিডিঅ'ত পাবা। তো আজিৰ ভিডিঅ'টো কেনেকুৱা পালে, যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে যে বেল আইকনখন আছে এইটো অল কৰি দিব। তো আজিলৈ ইমানেখিনি, বাই বাই।